আমাৰ চৰকাৰ গঠন হোৱাৰ আগতে আমি যে মেনিফেষ্টত আমাৰ বিটিআৰ অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক মাটিৰ অধিকাৰৰ কথা দি পেলাই আমি যে মেনিফেষ্টত কৈ আহিছিলোঁ সেইটো আমি আখৰে আখৰে পালন কৰি আহি আছোঁ আৰু 3 বছৰ 1 বছৰটো আমি কোভিডৰ কাৰণে একো কামেই কৰিব নোৱাৰিলোঁ। আপোনাৰ এই 2 বছৰত 41,000তকৈ বেছি ফেমিলিক আমি মাটিৰ পাট্টা দিলোঁ। 41,000 ইজ নট ছ' ইজি। গতিকে আমাৰ কামটো আৰু হৈ আছে। আগন্তুক 2 বছৰত যদি চৰকাৰ আমাৰ 2 বছৰ আছে, সেই 2 বছৰৰ ভিতৰত মাটিৰ সমস্যাটো 100% নহ'লেও আমি 80-85%টো আমি সমাধান কৰিমেই। ইয়াত কিন্তু আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ সমাজখনত কিছুমান মেছেজ পঠিয়াব লগা আছে যেন আমাৰ সকলো জাতি জনগোষ্ঠী সকলো সমাজে আমাক সহায় কৰে, মই অনুৰোধ কৰিছোঁ। আচ্ছা, এটাহে কম মই, যদি আমি টকা খাইছিলে বা টকা নহ'লে কাম নকৰে, হাগ্ৰামাই কিয় 3,000 কোটি টকাটো ধাৰ কৰি থৈ গ'ল? আমাৰ দিনত এটকাও লাইবিলিটি ধাৰ নাই, এটকাও ধাৰ নাই আজিৰ দিনত। হাগ্ৰামাৰ দিনত কিন্তু 3,000 কোটি, 3,000 কোটিটো ধেমালি নহয়। এই পেণ্ডেলটো চব ভৰ্তি হৈ যাব 3,000 কোটি টকা যদি আমি জাপি দিয়ে। মানাহ চেৰপাং সমষ্টিত আপুনি চিন্তা কৰক, আমাৰ এই ননকে কাহিতমা 1206 ঘৰ আৰু মানেশ্ৰী গ্ৰাম সভাৰ অন্তৰ্গত 408 ঘৰ 81 ঘৰ আৰু এটা ঠাই আছে ৰাঙিজৰা। সেই 3টা ঠাইত য'ত নেকি 6,000তকৈ বেছি মানুহে বসবাস কৰি আছে ভাৰতবৰ্ষ ফ্ৰীডম হোৱাৰ আগৰ পৰাই, ইণ্ডিপেণ্ডেণ্ট হোৱাৰ আগৰ পৰাই। তেওঁলোকক 2008 চনত হাগ্ৰামা বাহিনী, হাগ্ৰামাৰ নেতৃত্বত, খাম্পাৰ নেতৃত্বত আৰু কিছুমান ধুৰন্ধৰ BPF লিডাৰৰ নেতৃত্বত এই অঞ্চলত এজনো মানুহ নাই। ইয়াত ফৰেষ্ট, এইটো এৰিয়াটো ফৰেষ্ট এৰিয়া কয়। 2008 চনত নেশ্যনেল পাৰ্কত ভৰাই দিলে। আচ্ছা, এই মাটিডোখৰ আমি আকৌ ৰিকভাৰ কৰিবৰ কাৰণে সেইদিনাখন EC মিটিঙত পাছ কৰিব লগা হ'ল আৰু সেই মাটিটো আকৌ আমি জনসাধাৰণক বিতৰণ কৰিবলৈ গৈ আছোঁ খুব সোনকালে। হাগ্ৰামা যে আৰু থাকিব মই সেইটো বিশ্বাস নাই। হাগ্ৰামা এতিয়া মানে এই পানীত যে উপঙি থাকে, এইটো মেটেকা নি মেটেকাৰ মানে হেৰিত আহি গৈছে, তাৰ আৰু কোনো ৱেট নাই। হাগ্ৰামা বুলি যদি কোনোবা আছে, সেইটো কেৱল মাত্ৰ হাগ্ৰামাহে আছে, তাত BPF আৰু নাই। কেইদিনমানৰ পাছত চাব হাগ্ৰামাই কিন্তু কাৰোবাৰ ওচৰত ভৰিত ধৰি পেলাই আৰু হাগ্ৰামা BPF পাৰ্টিটো ভংগ কৰি পেলাই অন্য এটা পাৰ্টিত তেওঁলোকে যোগদান দিবলৈ গৈ আছে। মানাহতো 85%, মানাহ চেৰপাঙতো 85% UPPL ছাপৰ্টাৰ। সি 15% BPFে আমাক কি কৰিব? সিহঁতে নহয় কংগ্ৰেছত যাব লাগিব, নহয় UPPLত আহিব লাগিব, নহয় BJPত যাব লাগিব, নহয়